নমস্কাৰ দেই ৰাইজ, মোৰ প্ৰথমটো ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। ইয়াত ফাৰ্ষ্ট দেখিলেই নহয় পটককৈ এটা গেছতে পুৰি ল'লোঁ। তাৰপিছত কম বিলাহী দুটামান এনেকৈ গৰমাই ল'লোঁ চচপেনত। তাৰপিছত এই আমাৰ ঘৰৰে নৰসিংহ, ইয়াৰে কোমলীয়া দুটামান পাত লৈ ল'লোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে। তাৰপিছত ধুনীয়াকৈ এইটো পটলটো ধুনীয়াকৈ এনেকৈ গুচাই ল'লোঁ। নৰসিংহ পাতটো দিছোঁ কাৰণ মোৰ গোন্ধটো খুব ভাল লাগে। এই পটলটো ধুনীয়াকৈ বুঢ়া বাকলিটো ওপৰ বাকলিটো গুচাই ল'ব পাৰে, নখটোপা ধুই ল'ব পাৰে। তাৰপৰা ধুনীয়াকৈ দুইটা বুঢ়া বাকলি টুকুৰা কাটি কৰি গুচোৱা আদা নহৰুকেইটা দি দিলোঁ। লগতে সেই গৰম কৰা কণ বিলাহীকেইটা দি দিলোঁ। তাৰপিছত কোমলীয়া নৰসিংহৰ পাত কেইটামান দি দিলোঁ। তাৰপিছত আপোনালোকে নিজৰ মতে জোখ অনুযায়ী নিমখকণ দি ল'ব। মই নিমখকণ দি দিছোঁ। তাৰপৰা আপোনাৰ কেঁচা জলকীয়া দুটামান দি দিব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব। খুব ধুনীয়া এটা ৰেচিপি। এয়া আজিলৈ